আজি মানুহজন আৰু মই একেলগে ৰাতিপুৱাই পাকঘৰত আৰু মই মানে ভাবিছিলোঁ কবিটো ৰাতিয়ে কাটি থৈ দিম কাৰণ অলপমান অসুবিধা হয় আৰু তেওঁ ক'লে নালাগে মই ৰাতিপুৱা কাটি দিম আৰু সেই গতিকে আজি তেওঁ মোক ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে কবি কাটি দি আছে আৰু এইফালে মই মানে বেলেগ কামত লাগি আছোঁ আৰু তেওঁ যদি সহায় কৰি দিয়ে ভালে লাগে ন। আৰু এইফালে মোৰ ভাজি হৈ গ'ল আৰু এয়া মই কাঢ়ি পেলাই থৈ দিছোঁ, মানে কেৰাহীখন ধুব লাগিব যিহেতু। আৰু এইফালে হাতত গোলাপ ফুলপাহ লৈ আহিছোঁ, মানে কোম্পানীত দিছিল আৰু ওমেন্স ডে বুলি, এতিয়া মৰি গ'ল আৰু ফুলপাহ। এয়া হৈছে আমাৰ একেবাৰে ওপৰৰ ভিউটো আৰু এয়া ওপৰত ইমান ধুনীয়া বতাহ বলি থাকে আৰু সেইকাৰণে মাজে সময় আহোঁ। আৰু ৰাতিপুৱা সময়ত ময়ো আজিহে আহিছোঁ দেই, ভাত পানী বনাই মানে আজৰি হ'লোঁ আৰু এতিয়া বোলো আপোনালোককো অলপমান দেখাই দিওঁ আৰু মানুহজনৰ ব্যায়ামটো চাব। দিয়া কৰা, ব্যায়াম কৰা। এদিন কৰে মানে ধৰি লওক আজি উঠিছে আৰু ৰাতিপুৱা, তাকো কালি মানে মোক কথা দি থৈছিলে যে কবিটো কাটি দিম বুলি, সেইকাৰণে আৰু উঠিছে দেই। আৰু এইফালে দেখিছে ভাল লাগে আৰু দৃশ্যবিলাক। আৰু এইফালে আছে ইফালেও কোম্পানী সিফালেও কোম্পানী মানে। আৰু আজি আমি প্ৰথমবাৰ ওপৰত ৰাতিপুৱা সময়ত আহিছোঁ আৰু অলপমান ৰ'দ লৈছোঁ, যিহেতু মানুহজন শুইয়ে থাকে, মইনো কি অকলে অকলে আহিম, আজি তেওঁ লগটো পাইছোঁ আৰু সেইকাৰণে আৰু অলপমান ৰ'দেই লৈ লৈছোঁ। আৰু ৰ'দ লৈ গৈ আহি ফ্ৰেছো হ'লোঁ আৰু এতিয়া সকলো কাৰণে ভাত বাঢ়িছোঁ আৰু ভাতকেইটা খাই আকৌ ওলাব আছে নহয়, সেইকাৰণে জল্দি বাঢ়িছোঁ আৰু এতিয়া ৰেডি হৈছোঁ, যাবলৈ হ'ল আৰু 2 মিনিটমান সময় বাকী আছে নেকি। আৰু টেষ্টটো মোৰ এইটোৱে আৰু এতিয়া গোটেই দিনটোৰ কাৰণে আহি আছোঁ আৰু দিয়ক লেলাই ঘেলাই আহি আছোঁ আৰু এয়া ডিউটিৰ পৰা আহিলোঁ, আহি পেলাই সন্ধিয়া চাহো খালোঁ, চাহ খাই কৈ এতিয়া আৰু এয়া বোলো চব্জিখিনি কাটি লওঁ, মানে মানুহজনৰ 2 ঘণ্টাৰ কাৰণে অ'টিত ৰাখি দিলে আৰু তেওঁ নাহিলে, তেওঁ অলপমান দেৰি হ'ব অহা। আৰু এইফালে মই কাটি লৈছোঁ আৰু এইফালে মই বনালোঁ বাৰু ভাজি, গাজৰ, কবি, আলু আৰু বিলাহী, মটৰ মাহ দি পেলাই আৰু মিক্সিং ভাজি এখন বনালোঁ। আৰু এইফালে দালি বনাই আছোঁ আৰু এফালে বনাম তিয়ঁহৰ চাটনি। আৰু আজিলৈ ইমানেই দেই, ভিডিঅ'টো লাইক কৰি দিব।